তো আজি মই ব্লগটো অন কৰা নাছিলোঁ। এতিয়া ডিপাৰ্টমেণ্টৰ পৰা ৰুমলৈ যাব লওঁতেহে মনত পৰিলে মই ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি। তো ৰুমলৈ গৈ আছোঁ। এনেই আমাৰ ৰিচাৰ্চ স্কলাৰ হোষ্টেলটো অলপ দূৰত আছে বাৰু, খোজকাঢ়ি যাওঁ আৰু। তো আজিও বতৰটো ডাৱৰীয়া দেখিছে, ৰ'দ নাই। কাপোৰ মেলি থৈ আহিলোঁ কিন্তু ৰ'দ নাই। তো মই ৰুমলৈ আহি থাকোঁতে এইক লগ পালোঁ, ৰুমমেটজনীক। তো ৰুমমেটৰ স্কুটিতে গৈ আছোঁ আৰু অলপ পাছতে পামগৈ। তো এইখন আমাৰ মেডিকেলখন, জিঅ' মেডিকেল। স্কুটিত গ'লে তেনেই ওচৰ যেন লাগে, কিন্তু খোজকাঢ়ি গ'লে 12-13 মিনিটটো লাগি যায় ডিপাৰ্টমেণ্টলৈকে। এয়া অলপ পাছতে এয়া পালোহিয়ে বুলি ধৰক আৰু, পালোহি। গতিকে চাই থাকিব, আজিনো কি কৰোঁ কি নকৰোঁ। যি কৰোঁ এইটোৱে দেখুৱাই যাম আৰু। এইটোৱে আমাৰ গান্ধী ভৱন হোষ্টেল। এনেইতো মই দেখুৱাইছোঁ বাৰু আগতেও আপোনালোকক। তো ফাইনেলি আহি পালোঁ, ড্ৰেছ খুলি ল'লোঁ। এতিয়া ৰুমমেটটোও আহিছে লগতে, তাই কেমিষ্ট্ৰি ডিপাৰ্টমেণ্টৰ। তাইৰ লগতে কিবা এটা বনাই মেলি খাই লওঁ। তো আপোনালোকক দেখাওঁ কি বনাইছোঁ, চাব আহক। আমি কিবা কিবি বনাই খাম। এইটো খিচিৰি বনাম আৰু এয়া পিঁয়াজ জলকীয়া। তো অলপ আমি লাগি ভাগি কাম কৰি খাই লওঁ। অঁ, তুমিতো বেছি বুলি কৈ আছিলা। এইটো ধুবলৈ দিগদাৰ হ'ব, কিবা এটা ধুই আনো বেলেগত, গামলা এটা লৈ আনো। তিতা আছিলে, এইটো ধুবলৈ বেয়া হ'ব যে। দি দিবা চাউলখিনি। অঁ, এইখিনি ইয়াত দি দিম। মই চাউলখিনি ধুই লওঁ। খিচিৰি ৰেডি হৈ গ'ল, মোৰ ৰুমমেটে বনালে। মই বাৰু একো হেল্প কৰি দিয়া নাই, জাষ্ট চাউলকেইটা ধুই দিছোঁ। তো খাই লওঁ দিয়ক। তো খিচিৰি খাই অলপ সময় মই ৰৈছিলোঁহে আৰু। মোৰ লগৰজনীয়ে শুকান বগৰী আনি দিলে। শুকান বগৰীৰ লগত কিবা মিক্স কৰি আনিছে, গুড় দিয়া আছে, জ্বলা দিয়া আছে। তাই কৈছে বহুত জ্বলা। তো মইতো জ্বলা খাই ভালেই পাওঁ বাৰু, আপোনালোকে ভাল পায়নে জ্বলা খাই? মোক যিমান জ্বলা দিয়ে মই সিমানেই জ্বলা খাই থাকিব পাৰোঁ। তো তাই মোক কৈছে বহুত জ্বলা আছে বুলি। তো গতিকে খাই লওঁ, এটা টেষ্ট কৰি চাওঁ। এটা খাই চাওঁ দেই, সঁচাকৈ ভাল। খালি টেঙা লাগিছে, টেঙা জ্বলা চব আছে ন? বগৰী খাই আছো। মই কিয় এনেকা মোক গম পোৱা নাই কিন্তু এতিয়া এখন মালখন বুজাই দিছো, ওপৰত এখন কি পণ্ডিত মোৰ ৰুমটো চাফা কৰি দিছে। এইবাৰ হৈছে দে এটা খাই কেনে আমি নুৰবা নুৰবা হেনকে কিয় আছে এইটো খাই কেনে ৰিয়াকচন দিলা নুৰবা ভাল খান আছিল আপনি এইকেইটা মই এনেকে ভাঙি বগৰী খাই খাই আছো, আছো। এইকেইটা বেছি ভাল। নুৰবা এতিয়া কি খাম আমি? আম খাম। নেক্সট টাইম আম খাম। আম পকা নে কেঁচা? কেঁচা আম খাম। কেঁচা আম ৰুকি নে কুটি? একদম ৰুকি। নহবা নুৰবাইটো চেনি দি দিব। Yes, মই চেনি দি পেলাই খাম। I like চেনি। হবা মজা লাগিছে না খাই? এই আমাৰ ঘৰৰ মই তাকে সেইকাৰণে গোন্ধটো গোন্ধাইছে নি? ফ্ৰেছ লাগিছে আকৌ। কিবা এটা ইউনিক গোন্ধ আছে। নহয়, দোকানীটোৱে বিক্ৰী মানে বজাৰৰ আমকেইটা বহুত দিনতে পাৰি থোৱা থাকে না, গোন্ধটো নোহোৱা হৈ যায়। এইটোৰ গোন্ধটো আছে, কিবাই হ'ল 2-3 দিন হ'ল না। হ'লেও গোন্ধটো আছে। মোৰ পলিথিনৰ মাজতে সোমাইছিলে, আজি সেই পলিথিনটো খুলি থৈ দৰে মানুহৰ এলেহুৱা। এলেহুৱা আৰু কি ক'ম, আছে আমাৰ এলেহুৱা আছে। ৰুকা নাযাব বা
মই এটা ষ্টাইল কৰি দিম সেইটোত আপুনি খাব মই জানো মই গিলিম ৰে মোৰ গিলব আপুনি গিলব দে মই গিলাম দে আপোনাক চিন্তা কিয় কৰে আপুনি কি কৰিবি মানে গিলাবি কেইটা দিম আনবি 3টা 4টা মান 3টা 4টা মাংস অ'কে জলকীয়াটো লৈ আনো আমাৰ মানে হোষ্টেলত কাম চলি আছিলে সেইকাৰণে মানে দৰ্জা ভাল কৰিব আহিছিলে দৰ্জা খিৰিকী যাৰ বেয়া হৈছে তো সেইকাৰণে মেচিনটো বহুত শব্দ তো সেইকাৰণে মই নইজটো মানে হেৰি কৰি দিছোঁ এতিয়া মানে তাই আমকেইটা ধুই আছে এতিয়া আমি অকলে খাম আৰু কাম কৰাত তাই বহুত ভাল এয়া দেখিছে আমাৰ কাম চলি আছে মানে তেওঁলোকে এই গলিটোতে কাম কৰি আছে তো মই ডাইনিং হলৰ পৰা জলকীয়া দুটামান লৈ যাওঁ তো বেছি জলকীয়া দিলেহে আম খাবলৈ ভাল লাগে হয় নাই কওকচোন মইতো যেতিয়াই টেঙা খাওঁ তেতিয়াই বহুত বেছি জ্বলা দি লওঁ অলপ জ্বলা হ'লে মোৰ নহয় ঘৰত যেতিয়া আম খাওঁ বেলেগলৈ আগতীয়াকৈ দি দিওঁ যোনে কম জ্বলা খায় আৰু মই নিজৰ কাৰণে ভোট জলকীয়া পূৰা সানি লওঁ তেতিয়াহে ভাল লাগে তেতিয়া খাইছোঁ যেন লাগে মানে টেঙা তো আমি মাত্ৰ 3জনী ইয়াতে আম কাটি আছে মানে আমটো অলপ কোমল কোমল হৈ গ'ল বহুত দিন হৈ গ'ল যে অনা তো অলপ কোমল হৈ গ'ল কাৰণে মানে ৰুকিবলৈ বহুত দিগদাৰ হ'ব সেইকাৰণে তাই অলপ এনেকৈ ৰুকাৰ ষ্টাইলত কাটি দিছে যিহেতু নুৰবাই মানে ৰুকিলেহে খাব ভাল পায় তো আমি সকলোৱে এতিয়া টেঙা খাই লওঁ মজা আছে মাৰি দিয়ক চেনি দিবনে আপুনি এতিয়া লগত চেনি দিম আগতে যি পানী ওলাই আছে অকণমান খাই লওক তাৰপিছত চেনি দিব মজা গতিকে আমটো খাই লওঁ আজি ভিডিঅ'টো ইয়াতে এণ্ড কৰিছোঁ তেতিয়াহ'লে বাই বাই